নদী আৰু নাৰী 7 জানুৱাৰী 2018 চনত গোলাঘাট জিলাৰ সবাতোকৈ একাবেকা নদী তথা গোলাঘাট জিলাৰ আয়ুৰেখা ধনশিৰি নদীৰ বক্ষত শদিয়াৰ পৰা ধুবুৰীলে লখিমপুৰৰ পৰা কাৰ্বি আংলঙলৈ লগতে বহিৰাজ্য মণিপুৰৰো কবি আহি এক ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান সৃষ্টি হৈছিল। সেয়াই হৈছে নদী আৰু নাৰী। মহাভাৰতৰ দ্ৰৌপদীৰ পৰা দিল্লীৰ দামিনীলৈ, ৰামায়ণৰ সীতাৰ পৰা বোকাখাটৰ মাইতী পেগুলৈ, উত্তৰ প্ৰদেশৰ হাথৰাছৰ মনীষা বাল্মীকিৰ পৰা সৌ-সিদিনা ৰহাৰ চুমিলা ৰংহাংপিলৈ যুগ যুগ ধৰি নাৰীৰ ওপৰত যি অত্যাচাৰ অবিচাৰ ধৰ্ষণ হৈ আহিছে তাৰ বিৰুদ্ধে শব্দৰে ৰং তুলিকাৰে জেহাদ ঘোষণা কৰাই নদী আৰু নাৰীৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। আমি যদি কাৰোবাক জীৱন দিব নোৱাৰোঁ তেন্তে আমি আন কাৰোবাক হত্যা কৰাৰো আমাৰ কোনো অধিকাৰ নাই। গতিকে আমি প্ৰত্যেক বছৰে কবি আৰু কবিতাৰ উত্তৰণৰ বাবে নদী আৰু নাৰীৰ উদ্যোগত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও বহিৰাষ্ট্ৰৰো কবি আনি আমি এক ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান পাতিছোঁ। সেয়াই হৈছে ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ বা নেশ্যনেল পয়েট্ৰি ফেষ্টিভেল। আৰু এই 2024 চনতো আমি উত্তৰ পূব ভাৰতৰ সবাতোকৈ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় তথা অন্যতম এক বৌদ্ধিক পৃষ্ঠস্থান কটন মহাবিদ্যালয়ৰ বাকৰিত আমি নদী আৰু নাৰী তৃতীয় ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ বিশাল আয়োজন আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছোঁ। গতিকে আপোনালোক সকলোৱে আজি কলকাতাৰ পৰা বা নেপালৰ পৰা বিভিন্ন জেগাৰ পৰা দাৰ্জিলিঙৰ পৰা ইত্যাদি কবি আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি। বাংলাদেশৰ পৰাও কবি অহাৰ কথা আছিল, কিন্তু বাংলাদেশৰ যি ৰাজনৈতিক অস্থিৰতা তাৰ বাবে বাংলাদেশৰ কবি আহিব নোৱাৰিলে। যি কি নহওক এক উদুলি মুদুলি পৰিৱেশত নদী আৰু নাৰী তৃতীয় ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ উদযাপন হৈছে। আপোনালোকে দেখিছে নদী আৰু নাৰী মানে আচলতে সুন্দৰী নাৰীৰ সমাহাৰ, আৰু গোটেই সুন্দৰী নাৰীসকলে অনুষ্ঠানটোত উবুৰি খাই পৰিছে, কবিতা পাঠ কৰিছে, কবিতা গীতেৰে নিজকে শব্দৰ বৰষুণত তিতিছে, জীৱন আৰু যৌৱনৰ কথা পাতিছে। গতিকে সকলোলৈ মৰম আৰু শুভকামনা জনাইছোঁ। লগতে এই অনুষ্ঠানটোত প্ৰবাসী আমেৰিকান মনোৰমা বাইদেউৰ এখন খুব সুন্দৰ গ্ৰন্থ অভিনন্দন গ্ৰন্থৰ চিৰসেউজ মনোৰমা শুভ উন্মোচন হৈছে। আৰু উক্ত গ্ৰন্থখন ৰোনাল্ডো টাইড আৰু মধুমিতা শৰ্মাই বহু কষ্টৰে 3 মাহজোৰা সময় লৈ আমি সম্পাদনা কৰিছোঁ। তাৰোপৰি অসমৰ জনপ্ৰিয় কবি দিলীপ কুমাৰ, যি বাৰী কোঁৱৰ, স্বপ্নৰ ৰেলগাড়ী, জোনাক ভালপোৱা তিৰোতাজনী ইত্যাদি বহু কাব্যগ্ৰন্থৰে বা কবিতাৰে অসমীয়া জনজীৱনক বা অসমীয়া সাহিত্য জগতক মহিয়ান কৰিছে। তেনেকৈ ডক্টৰ বিকাশ বৰুৱা, ডক্টৰ বিজুলী বৰচেতিয়া বাইদেউ ইত্যাদি কৰি অসমৰ বহুত জনপ্ৰিয় তথা প্ৰতিষ্ঠিত কবিৰ আগমন ঘটিছে। গতিকে কবি আৰু কবিতাৰ জয় হওক। ছেভ ৰিভাৰ, ছেভ উইমেন। ধন্যবাদ।